কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ। এখন ভাৰতৰ মেপ, ওপৰত এখন জাতীয় পতাকা, নাচনী, ঢুলীয়া, ঢোল। মোৰ ব্লগলৈ সকলোকে স্বাগতম। আজি মই ভিডিঅ'টোৰ মাজেৰে আপোনালোকলৈ লৈ আহিছোঁ হোম ডেকৰৰ কাৰণে সাংঘাতিক প্ৰয়োজনীয় এনে কিছুমান ধুনীয়া ধুনীয়া বস্তু, যিখিনি বস্তু নগাঁৱৰ বহমপুৰৰ এজন ব্যক্তিয়ে বনাই উলিয়াইছে। তেওঁ মোৰ মানুহজনৰ আচলতে খুব ভাল বন্ধু। তেওঁ আমালৈও এটা উপহাৰ বনাই থৈছে। আজি সেই উদ্দেশ্যলৈ আহিলোঁ। ভিডিঅ'টো আশা ৰাখিছোঁ আপোনালোকে শেষলৈকে চাব। আমাৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে এয়া এখন চাওকচোন, ইমান ধুনীয়াকৈ। মই এতিয়া এখন ঘৰলৈ নিম। এয়া আমাৰ দেৱজিৎ দা, এখেত বহমপুৰ হায়াৰ ছেকেণ্ডেৰীত কৰ্মৰত আছিলে। আগৰ পৰাই এখেতে বহুত বস্তু বনায়। এতিয়া এখন মোক উপহাৰ দিব আৰু ইমান মই নিজে খুব সুখী হৈছোঁ দেখি। আপোনালোকলৈও লৈ আহিছোঁ। এখেতে আৰু বহু ধৰণৰ বস্তু বনায়। কি বনায় আজি কম পৰিমাণে ঘৰত যিকেইটা বস্তু আছে সেইকেইটাকে আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব। এইখনত চাওকচোন, এয়া কি আছে, কপৌ ফুল, জাপি, ৰংঘৰ, তাৰপিছত এই গামোচা, অসমৰ মেপ, ইয়াত ঢুলীয়া, ঢোল, পেঁপা, গগনা, নাচনী। ইয়াত দেখিছে কিমান নিখুঁত কামবিলাক, সঁচাকৈ বহুত শলাগিবলগীয়া। এনেকুৱা ইমান নিখুঁত কাম কৰা মানুহ সিমান ভিতৰত সোমাই আছে। আপুনি অতদিন নিজৰ কাৰণেই চব বনাই আছে, কোনেও গম পোৱা নাই। আজি মই সেইকাৰণে বোলো অকণমান তুলি দিবলৈ মন গ'ল দাদাজনক। আপুনি অকল বনোৱাই নহয়, এয়া চাওকচোন গোটেই বাইণ্ডিং কৰিছে ফ্ৰেমটো। এয়া বাঁহৰ, এই বাঁহেদি ইমান এনেকুৱা নিখুঁত ফ্ৰেম বনোৱা ধেমালি কথা নহয় কিন্তু। তাৰপিছত এনেকুৱা এই গ্লাছ দি আকৌ গোটেই বাইণ্ডিংখিনিও এয়া ঘৰতে নিজেই কৰিছে, চব নিজে কৰিছে। এয়া চাওকচোন ইমান ধুনীয়া বাইণ্ডিং। এয়া পিছপিনে এয়া ক্লিপ লগাই বেলেগ ক'লৈকো যাবই নালাগে, চব সুবিধা কৰি দিছে। খালি মই ঘৰত এতিয়া আনিলেগৈ হ'ল আৰু। এইটো আপুনি বনাইছে ন? এইটো মই বনাই, এইটো মই বনাইছিলোঁ। আপুনি বনাইছে শৰাই বা ধুনীয়া কৰিছে দেই। সংস্কৃতিৰ লগত জড়িত কিছুমান সামগ্ৰী এনেকৈ ঘৰতে বনাবলৈ চেষ্টা কৰিছিলোঁ। বহুত ধুনীয়া দেই, নিখুঁত যে আপোনাৰ কামবিলাক, সেইকাৰণে বহুত ভাল লাগে। তাৰপিছত এইটো বনাইছে ন? নাচনী, ঢুলীয়া, ঢোল, তাল, খোল। এইটো ৰংঘৰ। আৰু ক'ত আছে? আৰু এইখিনি অসমৰ ঐতিহ্য, গড়, অসমৰ মেপ। আৰু এইটো শিৱদৌল ইমান ধুনীয়াকৈ বনাইছে। শিৱদৌল। ইয়াৰ উপৰিও ইয়াতো আছে আমাৰ তলাতল ঘৰ, ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ। ওপৰতো ৰংঘৰ, এইটো কাৰেংঘৰ, এইটো তলাতল ঘৰ। বা এইবিলাক কিহেদি বনায় আপুনি? এইটো কাঠেৰে বনোৱা আছে আৰু মাটিৰে বনোৱাও আছে। এইখিনি কাঠেৰে বনোৱা। তাৰপিছত আৰু এইটো ইমান মৰম লাগিছে। ধুনীয়া লাগিছে দেই। এইটো কাৰোবাক উপহাৰ দিবৰ কাৰণে ভাল। ধুনীয়া। এয়া গামোচা আৰ্হি দি দিছে ন? হয়। আৰু আছে কিছুমান বস্তু, সেইখিনি ওপৰত থৈ দিয়া আছে। বহুত বনালে ন? মাজতেতো আপুনি এই কি বুলি কয় খোপাত মৰা সেইবিলাক বহুত বনাইছিল, দেখিছিলোঁ। কিন্তু তেতিয়া যে আহিব পৰা নাই আপোনাৰ ওচৰলৈ। এই ঘড়ীটো বনাইছে নহয় আপুনি? এই ঘড়ীটো, ঘড়ী মানে হেৰিটো ফিটাৰ সৈতে ফ্ৰেমটো বা চেগুন কাঠৰ। ইমান ধুনীয়া লাগিছে চাওকচোন, ইমান ধুনীয়া নিখুঁত কামবিলাক। এই চেগুন কাঠৰ ঘড়ী। আৰু কিবা আছেনে দেৱজিৎ দা? আৰু ইয়াতে পোৱাকৈ নাই, মই বেলেগত থৈ দিয়া আছে বাৰু। এয়া হৰিণা, আৰু এয়া দেখিছেনে ওপৰত এই বগলী, এয়া চব এখেতে বনোৱা। এইটো দেখিছেনে? এইটো ফুলদানি। এয়া ফুলদানি ইমান ধুনীয়াকৈ বনাইছে। ফুলদানিটো দেৱজিৎ দা, ফুলদানিটোৰ এখিনি কি দি বনাইছে? মৰাপাটৰ ন? এইখিনি এই পাহিখিনি মৰাপাটৰে। ইয়াতো মৰাপাট দিছে ন? এয়াও মৰাপাটৰ। এই পাতখিনি কিহৰ? পাতখিনি একেই। ইয়াত ভাজ দি পেলাই লগাই দিছোঁ। পাতো একেটা বস্তু।
আমাক ঘৰলৈওতো এটা গিফ্ট দিছিলে, সেইটো ঘৰত ধুনীয়াকৈ সজাই থৈছোঁ। এইখিনিও ন বা এইবোৰ চব একো কিনিবই নালাগে আপুনি দেই, একোৱে যে কিনিব নালাগে। ইয়াত ধানেদি বনাইছে, এখন ভাৰতৰ মেপ, এখন জাতীয় পতাকা। ইমান গুণ আছে আপোনালোকৰ, ইমান ধুনীয়া লাগিছে। ধানেদি এখন ভাৰতৰ মেপ, ওপৰত এখন জাতীয় পতাকা। এয়াও বনাইছে ন, এয়াও চব মুঠতে ঘৰত বনোৱা বস্তুৱে। এয়া আমাৰ বৌ দেই, বৌয়েও বহুতখিনি সহায়, মানে কি আৰু বাকীখিনি সহায় কৰে। আহকচোন ওপৰলৈ যাওঁ, ওপৰতনো আৰু কি কি বস্তু আছে চাওঁ বাৰু। আমি মানে অলপ সোনকালে আহিব লাগিছিলে, দেৰি হৈ গ'ল যেন। বা ইয়াত চব বনোৱা বস্তু থৈ দিছে, চাওঁ। হে ভগৱান, এয়া ইমান বনোৱা বস্তু। এয়া চব সকলো দেখিছেনে এখেতে বনোৱা। এখেতে কিন্তু নাই ক'ৰবাত বিক্ৰী কৰে, না কিবা বিজনেছ কৰে, একো নাই। খালি মনৰ চখত আজৰি সময়ত এইবোৰ খালি বনাই থাকে। তেনেদৰে এয়া উৰি যোৱা বগলী কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে। এখন ডলা কোলা সকলোখিনি আছে ন। এইটো নাঙল নহয় জানো? নাঙল, জাপি বা যিমানখিনি আছে এইবোৰ জাপি। এইবিলাক কাকৈ ফণি বুলি কয়। এইবিলাক কাকৈ ফণি বনাবলৈ ঠিক কৰি থৈছোহে। এয়া ফটো ফ্ৰেম ন, কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে দেই, ইয়াত ফটোখন দিলে ধুনীয়া লাগিব, বঢ়িয়া লাগিব। সেইখন হেৰি কোলা, এখন খোলা তাত সজাবলৈ ডাঙৰজনীক লাগে বুলি কৈছে। ইমান মৰম লাগিছে, ইমান সৰু। এয়া গেজেং, এয়া বিহুৰ সময়ত আমাকো গিফ্ট দিছিলে। এয়া দেখিছে ইমান ধুনীয়া, এইবোৰ চব খোপাত মাৰিবলৈ। তেখেতৰ বিদ্যালয়ৰ লেডিজবিলাক একদম বলীয়া হৈ গৈছে এয়া দেখি। এইবিলাক ব্ৰুচ পিন। এয়া ব্ৰুচ পিং, চাওকচোন পিং কিমান বনাই থৈছে, এইবোৰ ঢেৰ বনাইছে। এইবিলাক আজৰি সময়ত অকণমান কৰি থাকোঁ, ভালে কৰিছে, টাইম পাছো হ'ল। আপোনাৰ নিজৰ যিটো দক্ষতা সেইটো ওলাব ন। বা ওলাই আছে দেখোন এটা এটাকে। কিন্তু গহনা বাকচত এতিয়া পেইন চেইন এইবিলাক থৈ দিছে আৰু। চৰাই, এইটো মাছ, এইবিলাক ঢেৰ বনোৱা বস্তু আছে। মুঠতে চব বনাব জানে আৰু, যিমান বস্তু আছে আৰ্হিটো দেখিলে হ'ল সকলো বনাব জানে। এয়া দেখিছেনে, এইপিনে এয়া তাল, এয়া খোল, এয়া খোল বনাইছে, এয়া শৰাই, এয়া সকলো তেখেতে বনাইছে। কিন্তু মই অহা মানে দুখিত, মই অহা অলপ ৰাতি হ'ল, ৰাতি মানে গধূলি হৈ গ'ল আৰু, সেইকাৰণে দিনৰ পোহৰত ভালদৰে তুলিব নোৱাৰিলোঁ। চাওকচোন ইমান ধুনীয়া। এয়া চাওকচোন ৱাল ডেকৰৰ কাৰণে এয়া বনাইছে, বাঁহেদি বনাইছে। এইখন ইয়াত ফুলদানি থৈ দিব পাৰিব বা এনে ডেক'ৰেশ্যনো কৰিব পাৰিব। এয়া চাওকচোন, এয়া ফুল থৈছে দেখিছেনে? এয়া ফুল থোৱা এই হাঁহটো বনাইছে ইয়াত ইমান ধুনীয়াকৈ। এয়া সকলো বস্তু মুঠতে বনাব জানে। ভিডিঅ'টো আজিলৈ ইমানেই। ইয়াৰ পিছত অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ।